আজি ওলালোঁ আকৌ টাউনলৈ বুলি। অৱশ্যে এটা সৰুকৈ পাৰ্টি কৰিবলগীয়া আছে। মানে মোৰ বা পৰীৰ আজি জন্মদিন ২৬ ডিচেম্বৰ। সেইটো কাৰণে প্ৰথমতে আমি মিঠা পুখুৰী এইফালেদি গৈ পেলাই বিশেষ এটা কাম আছিলে, সেইটো কাৰণে অকণমান সময় তাত কামটো কৰি ল'লোঁ আৰু এতিয়া ৱেইট কৰি আছোঁ বাৰ লগৰ এজনীৰ কাৰণে। ফাইনেলি আমি আহি পাই গ'লোঁ যোৰহাটত অৱস্থিত কেফে ম'ম'। আমি ইয়ালৈকে প্ৰায় আহোঁ কিবা সৰু সুৰা পাৰ্টি কৰিবলগীয়া হ'লে। এইফালে আহি আমি বহি গ'লোঁ ধুনীয়াকৈ আৰু ইহঁত দুজনীয়ে ধুনীয়াকৈ পজ দিছে, দেখিছেনে? এবাৰ ভাবিছে যে ফটো মাৰিছোঁ বুলি ভাবিছিলে নেকি। তাৰপাছত গম পালে যে ভিডিঅ'হে কৰি আছোঁ। আৰু লাহে লাহেকৈ আমি এনেকৈ মেনুখন চাই আছিলোঁ, মানে তাহাঁতেই চাই আছিলে কি কি খোৱা ভাল হ'ব বা কি কি অৰ্ডাৰ কৰা ভাল হ'ব। বৰ বেছি এটা একো অৰ্ডাৰ কৰা নাছিলোঁ বাৰু। অৰ্ডাৰ কৰিছিলোঁ মানে ভেজ ম'ম' আৰু লগতে ফ্ৰাইড ৰাইচ। এয়া আমি অৰ্ডাৰ কৰি মেলি পেলাই প্ৰায় বহি আছোঁ আৰু কথা পাতি অলপমান লেকচাৰ পিটিলোঁ, যিহেতু বহুত দিনৰ পাছত লগ পালে বাৰ লগৰবোৰৰ লগত মই মিলি যাব পাৰোঁ। এয়া ধুনীয়াকৈ খাই আছোঁ। এইজনী হৈছে অনুস্মা বা, আগতে ভিডিঅ'ত দেখিছে। খাই মেলি ওলাই আহিলোঁ যোৰহাট কোৰ্টৰ সন্মুখত। ফুলৰ পুলি কালেকশ্যন, ইমান ধুনীয়া ধুনীয়াকৈ তেওঁলোকে ফুল পুলিবিলাক কালেকশ্যন কৰি ৰাখে। বাৰ বাৰ্থডেৰ কাৰণে এটা ফুলৰ পুলি অনা হ'ল। ঘৰ আহি পালোঁ। আহি পাই এয়া বায়ে বনাই আছে পালেং পনীৰ আৰু লগতে বনোৱা হৈছিলে ভাত আৰু দাইল। এয়া পালেং পনীৰখিনি খুব ধুনীয়াকৈ তাই বনাই আছে আৰু খাবলৈ যে ইমান টেষ্টি হৈছিলে। তেনেহ'লে পুনৰ এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু আজি উঠা কেইখনমান ধুনীয়া ধুনীয়া ফটো আপোনালোকৰ লগাই দিলোঁ আপোনালোকে চাব বুলি। আৰু তাইক আশীৰ্বাদ কৰিব তাইৰ জন্মদিনৰ দিনাৰ পৰা যাতে আৰু নতুন বছৰটো ভালে কুশলে যায়, সুন্দৰকৈ পাৰ হয় আৰু ঘৰখন যাতে পোহৰকৈ তুলিব পাৰে, মনবোৰ যাতে পোহৰমুখী হৈ থাকে, সদায় যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, এনেদৰে থাকিব পাৰোঁ। আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়াকৈ ভিডিঅ'বোৰ যাতে আগবঢ়াই নি থাকিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। মোৰ ভিডিঅ'বোৰ এনেদৰে চাই যাব, মোক উৎসাহ দিব, তাকে ক'লোঁ আৰু কেইখনমান ধুনীয়া ধুনীয়া ফটো আপোনালোকে লগাই দিলোঁ।